গুড মৰ্নিং বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱা আমি মা কামাখ্যা দৰ্শনলৈ গৈছিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। গুড মৰ্নিং। ৰাতিপুৱা ওলালোঁ এতিয়া কামাখ্যা মন্দিৰত যাবলৈ। মা, মই, বাবু, মোৰ ভাগিন, আমাৰ ঘৰৰ সকলো পৰিয়ালে গৈছোঁ। এনেদৰে আমাৰ বাবু টিকলে হাঁহি হাঁহি গৈ আছে। আমি ওলালোঁ, এতিয়া গাড়ীত উঠিলোঁ। গাড়ীত উঠি ভিডিঅ'টো বেছি দীঘল হোৱাৰ কাৰণে কিছুমান কাটি কাটি বনাইছোঁ, বেয়া নাপাব আপোনালোকে, কাৰণ ৰাস্তাটো যোৱা দেখুৱাটো বহুত দীঘল হৈ যায়। ভিডিঅ'টো মানে ভাবিছোঁ আৰু মন্দিৰটোকে ভালদৰে দেখাম। আজি দুৰ্গা পূজাৰ উপলক্ষে আমি সকলোৱে মন্দিৰলৈ ওলাই গ'লোঁ। এয়া মা কামাখ্যা দুৱাৰতলি পালোঁহি। এতিয়া ভিতৰলৈ সোমাই যাম আমি। এনেদৰে আপোনালোকে চাই থাকিব। মা কামাখ্যা আহি পালোঁ আৰু তোমাৰ চৰণত। গাড়ীখনো পালোঁ ভালে ভালে। যদি ভৰিখন ফুৰাটো হেৰি হ'ল হয়তো আজি মোৰ কি বাকী হ'ল। আজি মানুহ ইয়াতে দেওবাৰ ইফালে হেৰি আজি সপ্তমী পূজা। আজি বহুত ভিৰ, গাড়ীবিলাক নিওঁতেও বহুত অসুবিধা হৈছে। পূজাৰ উপলক্ষে আজি বহুত ভিৰ হয়। গোটেইকেইটা আহি 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 ফটো উঠি উঠি বিদায় নিদিয়ে। আজি পিটিক ফটো নুঠো ফটো উঠিলে বোলে যাব। আহি পোৱা নাই নে? মোৰ বাইকে চাইকে এভাৰ লাগে দেই। একদম সৰু। বাইকত আহিব মৰমতে বুলেট লৈ আহিব। বুলেটত ভালে। মই মাত দিম বুলি ভাবিছিলোঁ, কি হৈছে বুলি ক'লে কি হেৰি সপোন পাইছে কি তাৰ সপোন পাইছে মানে চব খাই প্ৰথমতে একবাৰ নাই গ'ল লাহেকে, তাৰপাছত আকৌ জোৰকে এটা পাইছিল না, বহুত জোৰ যে এটা পাইছে। আটা পাইছোঁ মই আৰু লৈ ৰাখে আমি মন্দিৰত সোমালোঁ আহি। এতিয়া মন্দিৰৰ প্ৰৱেশদ্বাৰ পামগৈ। এনেদৰে আমি গৈ আছোঁ। মা কামাখ্যাৰ মহত্বটো আপোনালোক সকলোৱে জানে, মাৰ শক্তি, আৰু সেই উপলক্ষে আজি আমি দুৰ্গা পূজাৰ উপলক্ষেও গ'লোঁ আৰু আপোনালোকক দেখালোঁ কিছু তাৰে দৃশ্যসমূহ।
আৰু এই কামাখ্যা ধামটো আজি ইমান ধুনীয়াকৈ সজাইছে ফুল ধুনীয়া ধুনীয়া ফুলেৰে আপোনালোকে চাওক এতিয়া আমি মেইন গেটলৈকে ভিতৰলৈকে সোমাই গ'লোঁ গেটৰ পৰা তাৰপৰা প্ৰসাদ কিবা কিবি অকণমান ল'লোঁ নাৰিকল ল'লোঁ অগণন ভক্তৰ ভিৰ আজি এই কামাখ্যা ধামত আৰু এনেকৈ চাকি ধূপ জ্বলাই আহি আমি মন্দিৰটো 3বাৰ পৰিভ্ৰমণ কৰিলোঁ আজি সঁচাকৈ ইমান ভাল লাগিছে মন্দিৰত গৈ আপোনালোকে দেখিছেই নিশ্চয় মন্দিৰত গৈ মানুহৰ কেনেকুৱা লাগে এনেকুৱা সুখ অনুভৱ কৰিছোঁ আপোনালোকক হয়তো প্ৰকাশ কৰিব নোৱাৰোঁ বুজাব নোৱাৰোঁ বহুতেই ভাল লাগিছে ইমান ধুনীয়া আৰতি হৈ আছে নাম কীৰ্তন অসংখ্য ভক্তৰ ভিৰ এই নীলাচলৰ বুকুত এনেকৈ মুগ্ধ হৈ গৈছিলোঁ হয়তো আমি আজি প্ৰকাশ কৰিব নোৱাৰোঁ মা কামাখ্যাই যাতে সকলোকে আশীৰ্বাদ কৰে সকলোৰে দুখ দুৰ্গতি অপায়ংগল আঁতৰাই নি সকলোকে ভালে কুশলে ৰাখে তাৰে কামনা কৰিছোঁ মা কামাখ্যাৰ ওচৰত শেষত আপোনালোকে চাব আমাৰ পিকচাৰ তুলিছিলোঁ এনেদৰে বাবুক কান্ধত লৈ পাপাকে একদম পূৰা ঘূৰিছিলে আজি তাৰে দুটামান ফটো উঠাই তাক লগতে পাপাকক একেলগে ফটো উঠাই এনেদৰে ৰাখি থলোঁ স্মৃতি হিচাপে এইজনী হৈছে আমাৰ প্ৰীতি মা মোৰ ভাগিন প্ৰীতি বাবু আৰু মুনু আমি সকলোৱে একপি জয় মা কামাখ্যা জয় মা কামাখ্যা জয় মা কামাখ্যা